হেল্ল' ফ্ৰেণ্ডছ, মই চিন্তুৱে মোৰ আৰু আপোনাৰ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু লগতে মোৰ বন্ধু বান্ধৱীসকলক লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ যোৱা ভিডিঅ'টোৰ প্ৰশ্ন আছিল যে ইয়াত কোনজন অপহৰণকাৰী? উত্তৰটো হ'ল বি, কিয়নো আপোনালোকে লক্ষ্য কৰিলে দেখা পাব যে বি ফটোখন এ আৰু চি ফটোখনতকৈ পৃথক। আৰু বি ফটোখনত মানুহজনে সৰু ল'ৰাটোক যাবৰ কাৰণে খাটনি ধৰি আছে। চ' এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল বি। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া বন্ধুজনৰ নাম হ'ল আছামী এণ্টাৰটেইনমেণ্ট। আজিৰ ভিডিঅ'টো চোৱাৰ আগতে যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু ঘণ্টা বটন দবাবলৈ একদমেই নাপাহৰে। তো লেটছ গেট ষ্টাৰ্ট। ঈশ্বৰৰ সৃষ্টি কেনেকুৱা ভাই, মুখ নাই খাবলৈ নাকেৰে খায়। শুদ্ধ উত্তৰটো হ'ল জোক। সৰু সৰু পক্ষীটোৱে লোৰ কৰৈ খাই বৰ বৰ গছৰ সৈতে যুঁজিব যায়। উত্তৰটো হ'ল কুঠাৰ। প্ৰথম অসমীয়া গদ্য লেখক কোন? উত্তৰটো হ'ল ভট্টদেৱ। ৰতনৰ বয়স যেতিয়া 2 বছৰ আছিল তাৰ ভনীয়েকৰ বয়স তাৰ বয়সৰ আধা আছিল। তেতিয়া ৰতনৰ বয়স যদি 60 বছৰ হয় তাৰ ভনীয়েকৰ বয়স কিমান হ'ব? ৰতনৰ ভনীয়েকৰ বয়স হ'ব 59 বছৰ, কাৰণ ৰতনৰ বয়স যেতিয়া 2 বছৰ ভনীয়েকৰ বয়স তাৰ বয়সৰ আধা, অৰ্থাৎ ভনীয়েকৰ বয়স 1 বছৰ। গতিকে বুজা গ'ল এই যে ৰতনৰ ভনীয়েকৰ বয়স ৰতনৰ বয়সতকৈ 1 বছৰহে কম। গতিকে উত্তৰটো হ'ব 59 বছৰ। আপোনালোকে দেখি থকা ফটোখনত কোন দুজন ব্যক্তিৰ মৃত্যু হ'ব? আপোনালোকক ভাবিবৰ কাৰণে 10 ছেকেণ্ডৰ সময় দিয়া হ'ল। ইয়াত আদিমানৱ দুজনৰে মৃত্যু হ'ব, কিয়নো ভাল মানুহ দুজনে যদি খালত জঁপিয়াই দিয়ে তেনেহ'লে আদিমানৱ দুইজনে মৰা শৰ দুডালি সিহঁতৰ পেটতে লাগি সিহঁতৰে মৃত্যু হ'ব। তো বন্ধুসকল, আপোনালোকে কি বুলি ভাবিছিল? যদি আপোনালোকে কিবা বেলেগ বুলি ভাবিছিল তেনেহ'লে কমেণ্টত নিশ্চয় জনাব। তেনেহ'লে বলক বন্ধুসকল, আমি আজিৰ প্ৰশ্নটোলৈ যাওঁ। আজিৰ প্ৰশ্নটো হ'ল কি মুনিয়ে জপ নকৰে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো মোক কমেণ্টত জনাব। যিসকলে কমেণ্টত জনায় সেইসকলৰ নাম মই আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম। তেনেহ'লে আজিলৈ এৰিছোঁ বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা নিশ্চয় কৰিব, আৰু যদি মোৰ কিবা ভুল হৈছে কমেণ্টত জনাব একদমেই নাপাহৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এই ঘণ্টা বটনটো দবাই দিব।